নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণিকা বৰুৱা মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আমাৰ ন ভুই, যিহেতু সেয়েহে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, মায়ে নিয়ম নীতিৰে প্ৰথম গোজ লোৱা হৈছে। মই বাৰু বিশেষ নিয়ম নীতিৰ কথা নাজানো, খালি এটাই জানো যে প্ৰথম ন ভুই ৰোৱা দিনাখন এনেদৰে নিয়ম নীতি কৰে বুলি। আৰু এয়া দেখিছেনে, খুৰীহেঁতো আহিছে ৰুবলৈ। বোকাত নামি এনেকৈ ভিডিঅ' কৰিছোঁ যদিও ভয়ে লাগি আছে মোবাইলটো হাতৰ পৰা পৰি যায় বুলি। আৰু এয়া চাওক আমাৰ পথাৰখন, আৰু ইমান ধুনীয়া দৃশ্য মুকলি আকাশৰ তলৰ, দেখিছেনে? ময়ো মাহঁতৰ লগত অলপ সময় ৰৈছোঁ, আৰু পথাৰলৈ আহি জানো নোৰোৱাকৈ থাকিব পাৰি। বেছি সময় নোৰোঁ, ঘৰলৈ আকৌ ভাত পানী ঠিক কৰিবলৈ যাব লাগিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এণ্ড কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আমাৰ মইনাক দেখিছেনে, বোকাত নামি কেনেকুৱাজনী কৰি আছে। আৰু এনেকৈ তাইক উঠাই লৈ আহিছে, আৰু মই এতিয়া ঘৰলৈ যাওঁ। কেৰাহী পাতিলৈ এতিয়া পিঁয়াজ নহৰু আদা এনেদৰে ভাজি লৈ মাংস অলপ ভাজি লওঁ। আপোনালোককো দেখাওঁ বুলি সেয়েহে ভিডিঅ' কৰি ল'লোঁ, আৰু আপোনালোকে জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে। আৰু আশা কৰিছোঁ আপোনালোকে মোক বহুত মৰম দিব, আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ কমেণ্ট কৰি জনাব। বাকী সকলো ভাত শাকবোৰ ৰেডি কৰি থোৱা হৈছে, অকল মাংসকণ অলপ ভাজি লৈছোঁ। তাৰপিছত পথাৰলৈ ভাত দিবলৈ যাম। তৰালি আৰু মই প্ৰায় ৰেডি হৈছে, আৰু সেয়া দেখিছেনে কেনেকুৱা হৈছে জনাবচোন। আৰু এতিয়া আমি গৈছোঁ ভাত দিবলৈ, আৰু আশা কৰোঁ আপোনালোক মোৰ ভিডিঅ'টি চাই ভাল পাব। আৰু আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ পুনৰ লগ পাম নতুন এটি ভিডিঅ' লৈ। আজিলৈ ইমানেই, বাই বাই।